পৰীক্ষা একেবাৰে ওচৰ পালেহি অথচ আপোনাৰ পৰা একোই হোৱা নাই। দিন ৰাতি একাকাৰ কৰি 14-15 ঘণ্টা পঢ়িবলৈ মন নাই। কিন্তু ৰিজাল্টত 80% বা তাতকৈ অধিক বেছি নম্বৰ লাগে। শুনিবলৈ অসম্ভৱ যেন লাগিলে নহয়, কিন্তু আজি মই আপোনালোকক এনেকুৱা 3টা স্মাৰ্ট ষ্টাডি চিক্ৰেট কম, যাৰ সহায়ত আপুনি কম পঢ়িও এইবাৰ HSLC পৰীক্ষাত 80%ৰ ওপৰত স্ক'ৰ কৰিব পাৰিব। কিন্তু কম পঢ়িয়ে কেনেকৈ টপাৰ হ'ব পাৰি, আহক আজিৰ এই ভিডিঅ'ত আমি জানো। আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব। আপোনাৰ প্ৰিয় নামটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পৰৱৰ্তী আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ প্ৰথমটো চিক্ৰেট হৈছে 80-20 ৰুল বা পেয়াৰটো প্ৰিন্সিপাল বুলি কোৱা হয়। আপোনাৰ গোটেই কিতাপখনৰ 100% টপিকে পৰীক্ষাত নাহে। কিতাপখনৰ মাত্ৰ 20% এনেকুৱা অতি গুৰুত্বপূৰ্ণ অধ্যায় বা প্ৰশ্ন থাকে যি পৰীক্ষাৰ 80% নম্বৰ কভাৰ কৰে। এতিয়া আপুনি এই 20% বিচাৰিব কেনেকৈ? ইয়াৰ বাবে আমি দুটা কাম কৰিব লাগিব। প্ৰথমটো হ'ল SEBAৰ শেহতীয়া ব্লুপ্ৰিণ্টটো পৰীক্ষা কৰিব। আৰু তাত যিবোৰ অধ্যায় বেছি থাকে সেইবোৰে প্ৰথমে পঢ়িব। দ্বিতীয়তে হ'ল যোৱা 5ৰ পৰা 7 বছৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেক কৰিব। আপুনি দেখিব যে কিছুমান প্ৰশ্ন বাৰে বাৰে ৰিপিট হৈ থাকে। সেই প্ৰশ্নবোৰ আগতেই মুখস্থ কৰি ল'ব। দ্বিতীয় চিক্ৰেটটো হ'ল পঢ়াৰ পৰিমাণতকৈ পঢ়াৰ কোৱালিটিৰ ওপৰতহে। বহুতে ভাবে 5 ঘণ্টা একেৰাহে বহি থাকিলেহে ভাল ৰিজাল্ট হয়। এই কথাটো একেবাৰে ভুল। আমাৰ মগজুৱে 20ৰ পৰা 25 মিনিটহে সম্পূৰ্ণ মনোযোগ ধৰি ৰাখিব পাৰে। সেয়েহে পঢ়াত মনোযোগ বঢ়াবলৈ এইকেইটা কাম কৰিব। 25 মিনিট মোবাইল টিভি সকলো বন্ধ কৰি সম্পূৰ্ণ মনোযোগেৰে পঢ়ক। তাৰ পিছত 5 মিনিটৰ এটা ছুটি ব্ৰেক ল'ব। এই ব্ৰেকত অলপ পানী খাই ল'ব, কিন্তু মোবাইল চুব নোৱাৰিব। এনেকৈ 4 বাৰ কৰাৰ পিছত এটা ডাঙৰ ব্ৰেক ল'ব। আপুনি দেখিব যে যিটো টপিক পঢ়িবলৈ আপোনাক আগতে 3 ঘণ্টা লাগিছিল, এতিয়া 1 ঘণ্টাতে সম্পূৰ্ণ হৈ যাব। আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শেষৰ টিপছটো হ'ল কেৱল কিতাপ পঢ়ি নাযাব। পৰীক্ষাত আপুনি কিমান লিখিব পাৰিছে তাৰ ওপৰতহে নম্বৰ পাব। সেয়েহে ব্যৱহাৰ কৰক এক্টিভ ৰিকেল। এটা কিতাপ পঢ়াৰ পিছত কিতাপখন বন্ধ কৰি নিজে নিজক শিক্ষকৰ দৰে বুজাবলৈ চেষ্টা কৰক। আজিৰ এইকেইটা নিয়ম ফ'ল' কৰিলে মই গেৰাণ্টি দিছোঁ আপোনাৰ 18+ নম্বৰ অহাটো কোনেও ৰখাব নোৱাৰে। নিজৰ ওপৰত বিশ্বাস ৰাখক, আপুনি নিশ্চয় পাৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনাৰ প্ৰিয় নামটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পৰৱৰ্তী আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।